নমস্কাৰ। আজি দুদিনমান ভিডিঅ' বনোৱা নাই কিবা ব্যক্তিগত কাৰণত, কিন্তু আজি এটা ভাল টপিকত ভিডিঅ' বনাবলৈ গৈছোঁ। আপোনালোকে ভিডিঅ'টো চাব কমপ্লিট, চাই পেলাই আপোনালোকৰ মতামত জনাব। আমি সকলোৱে জানো দুদিনমান আগত 7জন ল'ৰাৰ কৰুণ মৃত্যু হৈছিল দুৰ্ঘটনা এটা হৈ পেলাই, আৰু আমি সকলোৱে গম পালোঁ যে তেওঁলোকে মদ খাই গাড়ীখন চলাই গৈছিল হোষ্টেলৰ পৰা। কিন্তু চাওক, অসমৰ বৰ্তমান উঠি অহা নৱপ্ৰজন্মক ধ্বংস কোনে কৰিছে, ধ্বংস কিয় হৈ গৈছে? এতিয়া মই প্ৰত্যেকটো অভিভাৱকক এই কথাখিনি ক'বলৈ ওলাইছোঁ। যদি মোৰ ভিডিঅ'টো যোনবিলাক মানুহে চাই অলপ ভালকৈ কথাখিনি ৰ'বা। ইয়াৰ আগতে এটা কথা ক'লা, ময়ো ইমান ধোৱা তুলসীৰ পাত নহয় যে ময়ো ড্ৰিংকছ নকৰোঁ। ৰিয়েল কথা মাজে সময়ত কৰোঁ, কৈ দিছোঁ, কাৰণ মোক কমেণ্ট দিব পাৰে তলত আপুনি ইমান ধোৱা তুলসীৰ পাত নহয় বুলি কথাখিনি ক্লিয়াৰ কৰি দিছোঁ। কিন্তু আমাৰ বৰ্তমান যিটো এজ 34, 35 এজ, কিন্তু ইয়াৰ তলত যিখিনি ল'ৰা ছোৱালী আছে 18, 16ৰ পৰা এতিয়া 20, 22, 23, 24 বছৰীয়া যিখিনি ল'ৰা ছোৱালীয়ে যেতিয়া আমি কিবা এটা প্ৰগ্ৰেম চাবলৈ যাওঁ, জুবিনৰ প্ৰগ্ৰেম হৈ আছে, লগত ফাংচন এখন হৈছে, তেওঁলোকৰ উত্তৰত চাব নোৱাৰি। এনেকুৱা বিচাৰ হয়, এনেকুৱা মদ খাই তেওঁলোকৰ উদ্ভণ্ডলি হয়, এনেকুৱাকৈ গাড়ী চলাই গুৱাহাটীৰ ভিতৰত, এনেকুৱাকৈ তেওঁলোকৰ প্ৰগ্ৰেমত কাজিয়া পেচাল কৰে, চাব নোৱাৰে। কিন্তু ইয়াত দুখ কাৰ? এই যি ল'ৰা ছোৱালীবিলাক যে ইমান ধ্বংস হৈ গৈছে, ইমান যি মদাহী বাঢ়ি গৈছে অসমখনত, অকল ইয়াত ল'ৰাই নহয় দেই, ছোৱালীও কিন্তু বহুত পৰিমাণে আছে। মই সেইদিনা এটা ৰিয়েল কথা কওঁ, ভিডিঅ'টো অলপ দীঘল হ'ব। মই মাজে সময়ে আগতে কৈছিলোঁ যে যিহেতুকে মই ৰেপিড' চলাওঁ, এটা মই ভাড়া লৈ গৈছিলোঁ এখন ইউনিভাৰ্চিটিত, মই নাম নকওঁ। ইউনিভাৰ্চিটিখন যোৱাৰ পিছত গেটৰ বাহিৰত তাৰে 4-5জনী ছোৱালীয়ে অ'পেন চিগাৰেট খাই আহি আছে। কিন্তু এতিয়াও হয়তো আমি বহুতে ভয় কৰোঁ, লাজ কৰোঁ যে অ'পেন চিগাৰেটটো খাম না, অ'পেন মদ খাম না। কিন্তু এতিয়াৰ যুৱ প্ৰজন্ম সেইটো নাভাবে। ছোৱালী মানুহ অ'পেন চিগাৰেট খাই আহি আছে, কোনো লুকাই চুকাই নহয়। কিন্তু এইবিলাক ধ্বংস হোৱাৰ কাৰণ কি? ইয়াৰ 1 নম্বৰ কাৰণ হ'ল অভিভাৱক, আৰু ইয়াৰ 2 নম্বৰ কাৰণ হ'ল চৰকাৰখন। অভিভাৱক মই এইকাৰণে কৈছোঁ, গুৱাহাটীত ল'ৰা ছোৱালী পঢ়িবলৈ আহিছে, মাক বাপেকৰ কোনো খবৰ নাই। ইয়াত আহি পেলাই এটা বেলেগ হাৱা লাগি গৈছে, হাৱা বতাহ লাগি গৈছে। কি কৰি আছে ল'ৰা ছোৱালী, ক'ত কেনেকৈ আছে, ৰাতি কিমান দিনলৈ আপুনি ৰাতি গণেশগুৰিত যাব নোৱাৰে 11-12 বজাৰ পিছত। তাত যিটো আপুনি দেখা পাব, এইটো ৰিয়েল কথা কৈ আছোঁ। তাত চাব আপুনি মদাহীবিলাকৰ এই সৰু সৰু ল'ৰা ছোৱালী যেনেকুৱা মদ খাই দৌৰা-দৌৰি চলি থাকে। মই এটা খালি গুৱাহাটীত সৰু উদাহৰণ দিছোঁ, ৰাতি 11 বজাৰ পিছত চাই যাব গণেশগুৰিত, আধা ঘণ্টা 1 ঘণ্টা খাৰা হ'ব। কাৰণ সেইবিলাক মেক্সিমাম ল'ৰা ছোৱালী কিন্তু গুৱাহাটীৰ বাহিৰৰ ল'ৰা ছোৱালী হয়, দেখিলেই গম পায়। চাওক, কথাখিনি কাকো মই বেয়া ভাবিবলৈ কোৱা নাই, কাৰণ সেইবিলাক চব আমাৰ ভাই ভণ্টি হয়, আমাতকৈ সৰু ল'ৰা ছোৱালী হয়, অসমীয়া ল'ৰা ছোৱালী হয়। সকলোৱে যাতে ভাল হওক, ইয়াৰ কাৰণে 1 নম্বৰ দোষী অভিভাৱক। কাৰণ গুৱাহাটীত কি কৰিছে, অকল পঢ়িব অহাৰ নামত তেওঁলোকে কোনটো পৰ্যায়লৈ গৈ আছে আপোনালোকে ভালকৈ খবৰ ৰাখিব। আপোনালোকে সেই 7জন ল'ৰা ছোৱালীৰ যি হৈ গ'ল ন, সিহঁতৰ মাক বাপেকেহে গম পায় যে অন্তৰখন তেতিয়া খালী হৈ গৈছে। এতিয়া সেনেকুৱা হয়তো কাৰ কেতিয়া কি হয় কোনো ক'ব নোৱাৰে। সেইকাৰণে আপোনালোকৰ খবৰ ৰখাটো দায়িত্ব। 2 নম্বৰ কথা কওঁ যে ইমান মানুহ মদাহী কিয় হৈছে, এতিয়া ইমান মদৰ প্ৰতি আসক্ত কিয় হৈছে? আগতে ৱাইন শ্বপ কি আছিল, ডিষ্টেঞ্চ আছিল। এখন যদি আমাৰ ইয়াত আছে 5 কিলোমিটাৰ দূৰত এখন ৱাইন শ্বপ থাকে, হয়তো আনিবলৈও প্ৰব্লেম হয় মানুহৰ, দেখাও নাপায়। উঠি অহা ল'ৰা কলেজত পঢ়া ল'ৰা ছোৱালী ইমানখিনি প্ৰভাৱ তাৰ ওপৰত নপৰে। কিন্তু এতিয়াৰ চৰকাৰে কি কৰিছে, ঘূৰি ঘূৰি ৱাইন শ্বপৰ লাইচেঞ্চ দিছে টেক্সৰ কাৰণে। অকল টেক্স লাগে, ল'ৰা ছোৱালী ধ্বংস হৈ যায়। আৰু চবতকৈ ডাঙৰ কথা, ৱাইন শ্বপটো দিছে, ৱাইন শ্বপৰ পৰা মদটো লৈ পেলাই এটলিষ্ট ৰাস্তাই ঘাটে খাব নোৱাৰে, লাজ সন্মানৰ কথা আছে, বা ঘৰতো খাব নোৱাৰে, ঘৰত গাৰ্জেন আছে, ক'ৰবাত লুকাই চুকাই খাইছিল অলপ চলপ। কিন্তু এতিয়াতো সেইটো নহয়, এতিয়া অন শ্বপ কৰি দিছে, অন শ্বপ না কি, অন শ্বপ খুলি দিছে, মানে অ'পেন শ্বপ। তাত খাবও পাৰে, পানী পাব, নাস্তা পাব, গিলাচ পাব, চব পাব। সুবিধা কৰি দিছে চৰকাৰে এতিয়া। তো সেইকাৰণে চৰকাৰখনকো অনুৰোধ কৰিছোঁ, আপোনালোকেও টেক্স কালেকশ্যন বেলেগত কৰক, পাৰিলে অলপ ৱাইন শ্বপৰ সংখ্যাটো কমাওক। বিহাৰ গভৰ্ণমেণ্টে যদি ৱাইন শ্বপ নোহোৱাকৈ এখন চৰকাৰ চলাব পাৰে, ইমান জনসংখ্যা আছে তাত। গুজৰাট চৰকাৰে যদি ৱাইন শ্বপ নোহোৱাকৈ গুজৰাটখন ইমান আগুৱাই যাব পাৰে, কিন্তু আপোনালোকে কিয় নোৱাৰে? খালি ফ্ৰী আঁচনি, ফ্ৰী দিয়ক, খালি অমুক ফ্ৰী দিয়ক, তমুক ফ্ৰী দিয়ক, খালি ফ্ৰী দিয়ক। কিন্তু ফ্ৰী দিয়া ঘৰৰ ল'ৰা ছোৱালী খেলিকে আকৌ মদ খুৱাই চৰকাৰে মাৰি আছে। পিছত দুখ কৰিলে কি হ'ব? এক্সিডেণ্টটো হোৱাৰ পিছত অমুক কৰিম, তমুক কৰিম, অমুক জেগাত যে অমুক কৰি লাভ নাই ন। কিন্তু সেই মদৰ লাইচেঞ্চবিলাক ইমান যে অন শ্বপ খুলি আছে এতিয়া, অন শ্বপৰ মানে এতিয়া যাবিলাক খোৱাৰ চব পাবি, পানী গিলাচ, তাত নাস্তাৰ কোনো প্ৰব্লেম নাই এতিয়া খোৱাৰ কাৰণে। এতিয়া লাজ নাই, অ'পেন খাব পাৰি। সেইকাৰণে চৰকাৰখনকো পাৰিলে অনুৰোধ কৰিছোঁ। অনুৰোধ নকৰিলে কি হ'ব? আমাৰ দৰে মানুহৰ কথাটো আৰু নুশুনে চৰকাৰখনে, ঠেংলা আঙুলিটো দেখাই দিয়ে। কিন্তু আপোনালোকৰ কিন্তু যিমান ৱাইন শ্বপৰ লাইচেঞ্চ দিছে এতিয়া গলিয়ে গলিয়ে ন, এইটো কিন্তু উঠি অহা নৱপ্ৰজন্মক ধ্বংস কৰিছে। আৰু আপোনালোকৰ ল'ৰা ছোৱালীটো ধ্বংস নহয়, ভালেই হ'ব, কাৰণ বিদেশত পঢ়ে, ক'ৰবাত পঢ়ে। কিন্তু আমাৰ দৰে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাক ধ্বংস হৈ গৈ আছে। আৰু টেক্সৰ কাৰণে খালি টেক্স লাগে। কাৰণ অমুক আঁচনি দিম, অৰুণোদয় দিম, চাউল দিম, অমুক দিম, চব ফ্ৰী দিম ন, চবকে কিনি ল'ব লাগে। কিনি পেলাই ভোটটো, সেইটো চাই মই অকল কংগ্ৰেছ বুলি বিজেপি বুলি কোৱা নাই দেই, সকলো চৰকাৰৰে এইটোৱে আঁচনি, কিনি ল'ব লাগে। এতিয়া কিনিবৰ কাৰণে পইচা ক'ত পাব মানুহক? টেক্স লাগে।
আৰু অসমততো বেলেগত ইমান টেক্স কালেকশ্যন নহয়, সেইকাৰণে মেক্সিমাম মদতে টেক্সটো কালেকশ্যন কৰি দিওঁ। আৰু ডাঙৰ ডাঙৰ আপোনাৰ ষ্টেটবিলাকে যদি মদক বন্ধ কৰি দিব পাৰে, বিহাৰৰ দৰে ষ্টেট, গুজৰাটৰ দৰে ষ্টেট, অসমত কিয় নোৱাৰে? ঠিক আছে, মদটো আপোনালোকে বন্ধ কৰিব নোৱাৰে নাই, এটলিষ্ট নতুনকৈ লাইচেঞ্চ দিয়াটো বন্ধ কৰক, অনশ্বপটো বন্ধ কৰি দিয়ক। নহ'লে এনেকুৱা উঠি অহা ল'ৰা ছোৱালী ধ্বংস হৈ গৈ আছে। আৰু এনেকুৱা এতিয়া মেক্সিমাম মইতো ভাবোঁ 100ৰ এতিয়া 95% ল'ৰা ছোৱালীয়ে মদ খায় স্কুলত কলেজত পঢ়া ল'ৰা ছোৱালী, মেট্ৰিকটো পাছ কৰাৰ পিছৰ পৰা। আৰু সেইকাৰণে গাৰ্জেনসকলকো কৈছোঁ, গুৱাহাটীত ল'ৰা ছোৱালীক পঠাই ন, অলপ খবৰ ৰাখিব গুৱাহাটীত কি কৰি আছে তেওঁলোকে, কোন বাৰত যায় নাচি আছে, ক'ত যায় কি কৰি আছে, এবাৰ খবৰ ৰাখিব বা মাজে মাজে আহি লক্ষ্য কৰিব। নহ'লে আপোনালোকৰ ল'ৰা ছোৱালীৰ জীৱনটো না ধ্বংসৰ পথত গৈ আছে। আৰু এনেকুৱা গুৱাহাটীত উত্তাপ হৈ গৈছে। আৰু নেক্সট মই চৰকাৰখনক লাষ্টত আকৌ এবাৰ কৈছোঁ, পাৰে যদি আপোনালোকে এইবিলাক অলপ লাইচেঞ্চ চাইচেঞ্চ বন্ধ কৰক। উঠি অহা প্ৰজন্মটো ঠিক হ'ব। আপোনালোকে মদ খুৱাব, আপোনালোকে চেক কৰিব ৰাস্তাত, চেক কৰি যদি ধৰক কৰি আকৌ পইচাও দিয়ে, মৰণটো চব আমাৰে। আৰু আপোনালোকে লাইচেঞ্চ দিছে, আপোনালোকে অনশ্বপ খুলিছে, আকৌ ৰাস্তাত মদ খাই পেলাই গাড়ী চলাব নোৱাৰা। আৰু মদ খাই পেলাইতো গাড়ী নচলায়, অনশ্বপটো বন্ধ কৰি দিয়ক, মদ নাখায় তেতিয়া অনশ্বপটো বন্ধ কৰিলে। মদটো আনি পেলাই ঘৰত খাব, ঘৰৰ পদূলিত খাব, অনশ্বপ কিয় খুলি দিছে আপোনালোকে? তো এবাৰ ভাবি চাব। আৰু মই আমাৰ মুখ্যমন্ত্ৰী বাইদেউটো ষ্ট্ৰং মিনিষ্টাৰ হয়, পাৰে যদি আপুনি চব কৰিব পাৰে, কৰিব নোৱাৰা কোনো কাৰণ নাই। পাৰে যদি আপুনি দেখাই দিয়ক যে মই মদৰ টেক্স নোলোৱাকৈও চৰকাৰ এখন চলাব পাৰোঁ, তেতিয়া আপোনাক মানিম আৰু সঁচাকৈ অন্তৰৰ পৰা চেলুট দিম। হয় দিয়া আমাৰ এইজন এজন চিয়াম হয়। ধন্যবাদ, থেংক ইউ, জয় হিন্দ, জয় অসম।